সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক আটাই ভালে আছে আৰু ময়ো ভালে আছোঁ ভগৱানৰ কৃপাত এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন ৰঙিয়াৰ কিছু দৃশ্যাংশ মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব পরানরা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরানরা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা মঞ্জুস্না হৃদয়ৰে হাসনা তুমি মোৰ মঞ্জুস্না হৃদয়ৰে হাসনা পৰিচালনা সমিতি সভাপতি সম্পাদকতা অধ্যক্ষতা আইনভক্ত আৰু হৈছে সংগীত সমিতি আৰু এই যৌথ প্ৰচেষ্টাই সমাজৰ দিনত সমন্বয়ৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হ'ব বুলি আশা কৰাৰ স্থল আছে কম সময়তে এখনি সৰ্বাংগ সুন্দৰ বিধিগত উলিয়াই দিয়াত এইখন এখন ধন্যবাদৰ পাত্ৰ গহপুৰ জিলা শাখাৰ সভাপতি শ্ৰী সুবোধ বৰাবাম আলোচনী সমিতিৰ সভাপতি শ্ৰী মহান্ত অধিবাম সম্পাদক তথা আলোচনী সমিতিৰ সম্পাদক শ্ৰী মহান্ত শইকীয়াবাম এবং সামাজিক আইতানিক জনগণৰ অন্তৰ্গত বিশেষ গুৰুত্ব বহন কৰা সংস্কৃতি শাখা সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব এই অভিযানৰ ন্যস্ত কৰা
তাত মানুহ যিহেতু বহুত বেছি আছিলে সেইবাবে মোৰ ভিৰত আৰু বেছি ভিডিঅ' বনোৱা নহ'ল। এইখিনিয়ে আছিল ভিডিঅ'টো। যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। ইতিমধ্যে তিনিচুকীয়ালৈকে আহিছিলোঁ। তিনিচুকীয়া জিলাৰ চহৰ ডিব্ৰুগড় জিলা সভাপতি সম্পাদক সহ ডিব্ৰুগড় জিলা ডিব্ৰুগড় শিৱসাগৰ